স্পষ্টীকৰণ কৰিবলৈ এই ভিডিঅ'টো কৰিলোঁ। মোৰ পিঠিত মোৰ কঁকালত ধৰিছে ল'ৰাজনে মোৰ গাত হাত দিছিল। সেই ল'ৰাজনে মোক গাত হাত দিছিলে। ৰাইজ সাক্ষী আছে, কমিটিয়ে বিৰাট দুখ পাইছে। আচলতে বহুতে এইটো কথা বুজি পোৱা নাই যে মই স্পষ্টীকৰণ দিওঁতে কি লিখিছিলোঁ। মঞ্চত অলাগতিয়াল মানুহ ঢেৰ উঠি আহিল। মোৰ মিউজিচিয়ানে বজাবলৈ চান্সেই পোৱা নাছিল। তাত যিসকল ৰাইজ উপস্থিত আছিলে তেওঁলোকো সাক্ষী আছে, তেওঁলোকেও দেখিছে। বহুবাৰ অনুৰোধ কৰাৰ পাছতো ননমাথে মাইক্ৰফোনত কলো মই, নাই বজাবলৈ শান্তি দিছে, নাই গাবলৈ শান্তি দিছে, নাই বহিবলৈ শান্তি দিছে। মঞ্চত এনেকুৱা হয় নেকি? মঞ্চত চেলফি তুলিবলৈ উঠি অহাটো খুব বেয়া কথা। আমি ইমান দিনে কোনো মঞ্চত এনেকুৱা পোৱা নাই। সহ্যৰ এটা সীমা আছে। ফেচবুকত স্পষ্টীকৰণ কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ মঞ্চৰ ওপৰতেই কাজিয়া লাগিছিল টিম প্ৰিয়ংকা আৰু কমিটিৰ বিষয়ববীয়াৰ। মদ খাই আহি ডিষ্টেন্স মেইনটেইন নকৰে, ফটো তোলাৰ নামত গাৰ্ড য'ত ত'ত হাত দিয়ে। আপোনালোকে ক্ষমা কৰিব ৰাইজ, ধৈৰ্যৰ এটা সীমা আছে। মই নাই পৰা, মই গান গাব পৰা নাই। অথনিবা নাই মই বহিব পাৰিছো শান্তিত, নাই আমাৰ মিউজিচিয়ানসকলে মোৰ পিঠিত মোৰ কঁকালত ধৰিছে, সেইবোৰ বস্তুৱে ধৈৰ্যৰ বান্ধ ছিগে। মহিলা কণ্ঠশিল্পীয়ে এনেকুৱা বহু পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে। মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰি থাকোঁতেই হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰিল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি থাকোঁতেই খং উঠিল কণ্ঠশিল্পীগৰাকীৰ। গাত ঢকিয়াই এগৰাকীক মঞ্চৰ পৰা নমাই পঠিয়ালে প্ৰিয়ংকা ভৰালীয়ে। এগৰাকী অনুৰাগীয়ে মঞ্চত চেলফি তোলাক লৈ খং উঠিল কণ্ঠশিল্পীগৰাকীৰ। মঞ্চৰ পৰা ঠেলি এইদৰে নমাই দিয়ে কণ্ঠশিল্পীগৰাকীয়ে। প্ৰকৃততে কি হৈছিল চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মঞ্চত, সমগ্ৰ ঘটনা বৰ্ণনা কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। আমি ভাল নাপাওঁ দেই, একদম ভাল নাপাওঁ। ইয়াত গান গাবলৈ সেইখন মঞ্চ হয়, অসাত খালী নহয়। ইয়াত চেলফি ল'বলৈ মঞ্চ বনোৱা নাই। ইয়াত অত্যন্ত সহ্য কৰি আছো। কিহৰ মঞ্চ হয় নহয়? কমিটিৰ মানুহে অনুষ্ঠানৰ শেষত তেওঁলোকে খুব দুখ প্ৰকাশ কৰিছে গোটেই কথাখিনিৰ কাৰণে। কথাটো হ'ল মই তেওঁলোকক মাইক্ৰফোনতো অনুৰোধ কৰিছোঁ যে মঞ্চলৈ কোনো নাহিব। মঞ্চত আমাৰ বাৰে বাৰে অসুবিধা হৈছে, মিউজিচিয়ানসকলৰ বহুত অসুবিধা হৈছে, আমাৰ অসুবিধা হৈছে, আমি গাবলৈ অসুবিধা পাইছোঁ। আৰু মঞ্চত চেলফি তুলিবলৈ উঠি অহাটো খুবেই বেয়া দেখি। মানুহৰ লগত সময় কটাবলৈ আমিও ভাল পাওঁ, আমাৰ সৌভাগ্য যেতিয়া আমাক কোনোবাই এনেদৰে মৰম কৰে, আগলৈ আহে। আৰু মোৰ কেতিয়াও এনেকুৱা কোনো ধৰণৰ ৰেকৰ্ড নাই যে মই কাৰোবাক চেলফি এখন তুলিবলৈ আহিলে বা মোৰ লগত ফটো তুলিবলৈ আহিলে মই বেয়া ব্যৱহাৰ কৰোঁ। মই যিমান অনুষ্ঠান আজিলৈকে কৰিলোঁ, তাত যিসকলে মোৰ লগত আহিছে, কথা পাতিছে, মই সদায় তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰি আহিছোঁ। মোৰ তেনেকুৱা মই নিজৰ একো এনেকুৱা মোৰ আছে বুলি নাভাবোঁ যে মই এটিটিউড দেখাম। বহুতে সেইটোও কৈ আছে যে এই ল'ৰাজনৰ লগত দেখুওৱা সেইকণ ক্লিপৰ কাৰণে ভাবিছে সেই ল'ৰাজনক মই ফটোখন তুলিবলৈ অহাৰ কাৰণে অকল এনেকুৱা হ'ল বুলি। আচলতে গোটেই ঘটনাটোৰ শেষ পৰ্যায়টোত সেই ল'ৰাজনে আহি উঠি থিয় হৈছিলে কাৰণে তেওঁ গোটেই পৰিস্থিতিটোৰ পৰিণামটো তেওঁ ভুগিলে মোৰ লগত। গতিকে সেইটো তেখেতৰ গাত অকল দুখ বুলি নহয়, গোটেই মানুহখিনি যিখিনি মানুহে কমিটিৰ কথাক উপলুঙা কৰাৰ দৰে কৰিলে, আমাৰ কথাক ৰিকুৱেষ্টক উপলুঙা কৰাৰ দৰে বাৰে বাৰে কৰিছে, তেওঁলোকৰ কাৰণে এই অনুষ্ঠানৰ গোটেই ভাল লগাখিনি এতিয়া বেয়া লগা হৈ গ'ল। এতিয়া কথাটো হ'ল সেই সময়খিনি 1.5 ঘণ্টা তেনেধৰণে গান গোৱাৰ পিছত, ৰিকুৱেষ্ট কৰাৰ পিছতো তেতিয়া পৰিস্থিতি ভাললৈ যোৱা নাই। মই সহ্য যিখিনিলৈকে কৰিব পাৰিলোঁ কৰিলোঁ। তাৰপিছতে মোৰ সহ্যৰ সীমা চেৰাই যাওঁতে এইখিনি হ'ল, যিখিনি অতি দুখজনক। আৰু এইখিনিতে মই আকৌ এবাৰ সকলোলৈকে, সেই উপস্থিত থকা সকলো ৰাইজকে মই আকৌ এবাৰ মই মঞ্চত সেৱা কৰিও ক্ষমা খুজিছিলোঁ। কিন্তু সেইখিনি কথাও কিন্তু তেওঁলোকে দেখিছে তাত উপস্থিত থকা ৰাইজে। কিন্তু ৰাইজে মোক সেইখিনি সময়ত তাত যিমানখিনি ৰাইজ বহি আছিল তেওঁলোকে কিন্তু ছাপোৰ্ট কৰিছে সেইখিনি সময়ত, কাৰণ তেওঁলোকেও বেয়া পাইছে যে এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল। গতিকে মই তথাপিও এই
এই ভিডিঅ'টোৰ শেষতো মই কৈছোঁ যে আপোনালোকে মোক বেয়া পাই নাথাকিব, মোকো নিজৰ ছোৱালী বুলি মাফ কৰিব। আৰু এনেকুৱা পৰিস্থিতি মোৰ লগত হ'ল, দ্বিতীয়বাৰ সেইখন মঞ্চত যাতে কাৰো লগত নহয়, আৰু কোনো মঞ্চতে অসমত যাতে কাৰো লগত নহয়। আৰু এজনী ছোৱালীৰ ওচৰলৈ যেতিয়া আপোনালোকে ফটো তুলিবলৈ আহে বা কথা পাতিবলৈ আহে, এটা ডিষ্টেঞ্চ মেইনটেইন কৰি চলিলে ভাল। কাৰণ আমিবিলাকে যেতিয়া এখন মঞ্চলৈ যাওঁ বা এনেকুৱা ধৰণৰ অনুষ্ঠানত যাওঁ, তেতিয়া আমাৰ কিন্তু ভৰসা আপোনালোকৰ ওপৰত থাকে। সেইকাৰণে সেইখিনি নিৰাপত্তা দিয়াটো আপোনালোকৰ দায়িত্ব। আৰু দ্বিতীয় কথা হ'ল, যিসকলে ওচৰলৈ আহে, বিশেষকৈ ছোৱালী মানুহৰ ওচৰত গৈ ফটো এখন তুলিবলৈ যেতিয়া যায়, সেই ডিষ্টেঞ্চটো মেইনটেইন কৰাটো খুবেই দৰকাৰ, সেইটো খুবেই প্ৰয়োজন। হাতখন নিদিয়াকৈওতো ফটো তুলিব পাৰি, পিঠিত হাতখন দিবলগীয়া কি কাৰণ আছে? সেই কথাবিলাক যাতে গুৰুত্ব সহকাৰে লয়, মই অনুৰোধ কৰিছোঁ। আৰু মোক আপোনালোকে যিসকলে বেয়া পাইছে বা বেয়া ধৰণে আপোনালোকে কমেণ্ট কৰিছে, বেয়াকৈ গালি পাৰিছে, তেওঁলোককো মই কওঁ, আপোনালোকৰ প্ৰতি মোৰ তথাপিও শ্ৰদ্ধা আছে, সদায় থাকিব। আপোনালোকে মোক বেয়া পাইছে, আপোনালোকে মোক মৰম দিছে, আপোনালোকেও বেয়া পোৱাৰ অধিকাৰ আছে, আপোনালোকে মোক গালি পৰাৰ অধিকাৰ আছে। মই ভাবোঁ যে মই যিখিনি কৰিলোঁ সেইখিনি আপোনালোকক স্পষ্টকৈ মই জনালোঁ। ইয়াৰ পিছতো আপোনালোকৰ চকুত যদি মই বেয়া, মই ভাল হ'বলৈ চেষ্টা কৰিম। ধন্যবাদ।